নমস্কাৰ বন্ধুসকল, মই সাজিদ, আপোনালোকে চাই আছে সাজু ৰয়। স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। আজি মই আকৌ এটা ভিডিঅ' লৈ পেলাই আপোনালোকৰ মাজত আহিছোঁ। আজি ভিডিঅ'টো হৈ গ'ল আপুনি কেনেকৈ যিকোনো ৱেবছাইট ক্লোন কৰিব। হয়, ক্লোন কৰা মানে কি হয়, আপুনি যিকোনো ৱেবছাইট এটা যদি আপোনাৰ ভাল লাগে আৰু যদি সেই ৱেবছাইটটোৰ নিচিনা আপুনিও ক্ৰিয়েট কৰিব বিচাৰে, ক্লোন কৰিব লাগিব। ক্লোন আপুনি কেনেকৈ কৰিব মই সেইটো দেখাম, আৰু আপুনি কেনেকৈ সেই ৱেবছাইটটো পাৰ্টিকুলাৰ ৱেবছাইটটো আপোনাৰ ষ্ট'ৰেজত আনিব। ঠিক আছে, গতিকে ভিডিঅ'টো চাই থাকিব আৰু শেষলৈকে চাব, তেতিয়া ভালকৈ আপুনি জানিব। যদি আপোনাৰ এটা ভাল ৱেবছাইট বনোৱা মন আছে তেতিয়া আপুনি বনাব পাৰিব। ঠিক আছে, চ' ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনাক এটা কথা কওঁ, আপুনি যদি মোৰ ভিডিঅ'বিলাক চাই আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেল আইকনটো টিপি দিব, যাতে আহিবলগীয়া যোনবোৰ মই ভিডিঅ' দিওঁ তাৰ নটিফিকেশ্যন আপোনালোকে সঠিকভাৱে সঠিক সময়ত পাই যায়। গতিকে ভিডিঅ'টো পলম নকৰি পেলাই আৰম্ভ কৰোৱা হওক। প্ৰথমতে আপুনি আপোনাৰ ইণ্টাৰনেট কানেকশ্যন ৰাখিব, আপোনাৰ লেপটপ হওক ডেস্কটপ হওক ৰাখিব। তাৰপাছতে আপুনি ৱেব ব্ৰাউজাৰ, যিকোনো ৱেব ব্ৰাউজাৰ এটা অ'পেন কৰি ল'ব। মই ইয়াত মাইক্ৰ'ছফ্ট এডছটো অ'পেন কৰি ল'ম। ঠিক আছে, ৱেব ব্ৰাউজাৰটো অ'পেন কৰি পেলাই ইয়াতে আপুনি যিকোনো ৱেবছাইট এটা চাৰ্চ কৰিব। যোনটো ৱেবছাইট আপোনাৰ ভাল লাগে সেইটোৱে চাৰ্চ কৰিব পাৰে আপুনি। যদি আপুনি বিচাৰে আপোনাৰ ৱেবছাইটটো সেইটো ডিজাইনৰ মতে হওক, তেনেকুৱা টেমপ্লেটৰ মতে হওক। ঠিক আছে, চ' মই এতিয়া এটা ৱেবছাইট ইয়াতে চাৰ্চ কৰিম আৰু সেই ৱেবছাইটটো মোৰ ভালে লাগে, চ' তাৰ নিচিনা মই এতিয়া চাৰ্চ কৰিম। কেপছ লক অনেই হৈ আছে মোৰ। মাইক্ৰ'ছফ্ট এজৰ যোনটো চাৰ্চ ইঞ্জিন হয় সেইটো বিং হয়। ঠিক আছে, বহুত ভাল হয় এইটো। বিংটো অলপ ফাষ্ট হয়, যদিও আপুনি চব ইনফৰমেশ্যন নাপাব পাৰে, কিন্তু বিংটো বহুত ভাল হয়। আৰু যদি আপোনাৰ মাইক্ৰ'ছফ্ট এজ আছে তেতিয়া আপুনি বেলেগকৈ গুগল এনেকৈ ওলাই ল'ব পাৰে। গুগলত চাৰ্চ কৰিলে মানে ডাইৰেক্ট ৱেবছাইটবিলাক ওলাব। চ' কিৱৰ্ডছ আৰু টেগ বেছি দিয়া থাকে গুগল চাৰ্চ ইঞ্জিনত। ঠিক আছে, যিহেতু মোৰ নেটটো অলপ শ্ল' বেছি নহয়, চ' সময় লাগে। শ্বপ গুমছন বুলি এটা আছে, শ্বপ গুমছন। শ্বপ তেনেকৈ আপুনি যিকোনো ৱেবছাইট এটা ল'ব পাৰে। আমাৰ অসমৰ লোকেল ৱেবছাইট এটা, পুৰণা ৱেবছাইট আছে, তেনেকুৱা ৱেবছাইটো ল'ব পাৰে। ইয়াতে টিকে বুলি এটা ৱেবছাইট আছিল, ৱেবছাইটটো জিন্দা আছে নে মৰিল নাজানো, নাই চাগে জিন্দা, এইটো চেছ। আৰু মই ইয়াত অলপ শ্ল' মাৰিছে, মই গুগল ক্ৰমটো অ'পেন কৰি লৈছোঁ, তাৰপাছতে আপোনাক ভালকৈ দেখাইছোঁ। অলপ ইণ্টাৰনেটটো ফাষ্ট হ'ব লাগে, তেতিয়া ভাল হয়। একচুৱেলি মোৰ ইণ্টাৰনেটটো ফাষ্ট নাই, মই সেইটো কাৰণে মাইক্ৰ'ছফ্ট এজত লোড ল'ব নাই পৰা। মাইক্ৰ'ছফ্ট এজটো অলপ ডাঙৰ ফাইলৰ, ডাঙৰ ক'ডিঙৰ এইটো ব্ৰাউজাৰ হয় গুগল ক্ৰমতকৈ। ঠিক আছে, এতিয়া মই অসমীয়া ৱেবছাইটটো চাওঁ আছেনে নাই। .tk বুলি আছিল, নাই ৱেবছাইটটো। ঠিক আছে, এতিয়া .in বুলি আছে চাগে দেই মোৰ মতে। প্লেচ অফ এণ্টাৰটেইনমেণ্ট জ'ন। ঠিক আছে, এইটোৱে অ'পেন কৰোঁ, চাওঁ। ঠিক আছে, তাৰ এইটো ব্ৰাউজাৰটো যেতিয়ালৈকে ৱেবছাইটটো অ'পেন হৈ যায় তেতিয়ালৈকে আপোনাক এইটোৱে হয়। ঠিক আছে, চ' মই এইটো এতিয়া আপোনাৰ এজ ইট ইজ এইটো ট্ৰেক কৰিম। ঠিক আছে, চ' ফাৰ্ষ্টত আপুনি এটা ছফ্টৱেৰ ইনষ্টল কৰিব লাগিব, মই লিংক দি দিম তলত, আপুনি তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। ঠিক আছে,
সো মোৰ সফটৱেৰটো অলৰেডি ইনষ্টল হৈয়ে আছে এইটো হয় HTT ট্ৰেক ৱেবছাইট বুলি আছে আপুনি এটা সার্চ করলে মানে ওলাই যাব এটো এর প্রথম জন্তু আছে তাইটা ক্লিক করে দিব এইটো ওয়েবসাইটটো আন্ডার কনস্ট্রাকশনত আছে মানে এইটো বনি আছে সো তিনটাই ইয়াতে অপশন দিছে দিস সাইট ইজ আন্ডার কনস্ট্রাকশন সাম সেকশন আর স্টিল টু বি কমপ্লিট প্লিজ ভিজিট আস লেটার ওকে ফাইন পাছত ভিজিট কৰি লও এতিয়া মই এইটো ওয়েবসাইটটো ট্ৰেক কৰিম চাওক এইটো যোনটো ওলাই যাব HT ট্ৰেক বুলি এটা ডাউনলোড অপশনত যাব ডাউনলোড অপশন গৈ পেলাই নেক্সট পেজ যোনখন ওলাব চাব মই দেখাইছো ইয়াতে উই ৰিকমেন্ডেড যোনটো অপশন ওলাব এইটোতে আপুনি ক্লিক কৰি দিব ডাউনলোড হৈ যাব ঠিক আছে ডাউনলোড কৰি ইনষ্টল কৰি লব নেক্সট কৰি পেলাই উইজাৰ্ডখন ওপেন হ'ব উইন্ডোজৰ উইজাৰ্ড কেনেকৈ ওপেন হয় জানেই আপোনালোকে আৰু এটো ওপেন কৰি লোৱাৰ পিছত ইয়াতে আপুনি ডাবল ক্লিক কৰি দিব আপোনাৰ ডেস্কটপ আইকনত আপুনি দি দিয়া লগালগ এনেকৈ ওলাব ইন্টাৰফেচখন আৰু তাৰপিছত নেক্সট কৰি দিব নেক্সট কৰি দিয়াৰ লগে লগে আপুনি প্ৰজেক্ট নামটো দিব পাৰে মই ইয়াত প্ৰজেক্ট নামটো মোৰ চেনেলটোৰ নামত দি দিছোঁ ঠিক আছে নেক্সট কৰি দিম এতিয়া মই ইয়াতে মই বেলেগ এটা ওয়েবসাইট ট্ৰেক কৰিছিলো আগতে এটো কাৰণে এটো ওলাই আছে মই এটো কাটি পেলাই এতিয়া যোনটো আন্ডাৰ কনস্ট্ৰাকশনত আছে ইয়াকে মই ধৰিম এতিয়া ট্ৰেক কৰিবলৈ মোৰ এটো ভাল লাগিছে যোনে বনাইছে অসমৰ মই ধন্যবাদ জনাইছো ভালে লাগিছে বেয়া নহয় এটো ভালকে কোডিং কৰিলে মানে ধুনীয়া হৈ যাব ঠিক আছে ইয়াতে মই এটো পেস্ট কৰি দিম এতিয়া পেস্ট কৰি দিয়াৰ পিছত ইয়াতে বেলেগ কৰিব নালাগে নেক্সট কৰি দিব তাৰপিছত ফাৰ্ষ্ট অপচনটো যোনটো আছে ইয়াতে থাকিব দিব আৰু ফিনিশ কৰি দিব So guys, এটো হৈ গৈছে আতে ভিউ এৰৰ চাব পাৰে যদি কিবা এৰৰ আহিছে সো মই এটা সাম এৰৰ কিবা আহিছে নেকি সো মোৰ বৰ্তমান 0 এৰৰ 1 এৰৰ দেখাইছে মিৰৰ সো লিংক 6 ফাইল 7 লিংক তাৰপিছতে 1 এৰৰ আহিছে বাৰু ঠিক আছে এটো জি এৰৰ থাকক মই এতিয়া চাব পাৰিম ব্ৰাউজ মিৰৰ ৱেবছাইটত গলে মানে ৱেবছাইটটো আপুনি ব্ৰাউজ কৰিব পাৰিব ঠিক আছে এই ৱেবছাইটটো দেখিছে ওলাই গৈছে এই লোকেল হোষ্টৰ লিংক হয় মোৰ ইয়াৰ সো এতিয়া মই কি কৰিম ইয়াত osami.in আছে আন্ডাৰ কনস্ট্ৰাকশন আছে ইয়াত দেখোন মোৰ নামটো নাই মোৰ নামটো থাকিব লাগিব ন আপুনি যদি নিজে এটো ফিনিশ কৰি দিব নিজে যদি আপুনি বিচাৰে যে এটো ওয়েবসাইট মোৰ নামত হওক তেতিয়া আপুনি ডেফিনেটলি আপোনাৰ নামত কৰিব লাগিব লোকৰ নামত থাকিলে কেনেকৈ হ'ব ন এতিয়া আপুনি কি কৰিব নোটপ্যাড যোনখন ইউজুৱেলি কোডিং কৰিবৰ কাৰণে লয় নোটপ্যাড প্লাস প্লাস আৰু এখন নোটপ্যাড আছে এখনৰ কথা নাই কোৱা মই সিম্পল নোটপ্যাডৰ কথা নোটপ্যাড প্লাস প্লাস এটা আপুনি কোডিং কৰিব পাৰিব এটা আপুনি ইনষ্টল কৰি ল'ব এটা আপুনি পাই যাব গুগলত সাৰ্চ কৰিলে মানে ঠিক আছে আৰু
এতিয়া মই কি কৰিম এতিয়া মই মোৰ ৱেবছাইটটোলৈ যাম য'ত মই my website so asami.in ঠিক আছে ইয়াতে ক্লিক কৰি দিম আৰু ইনডেক্স টু ক্লিক কৰি ৰাইট ক্লিক কৰি পেলাই ওপেন উইথ নোটপ্যাড প্লাস প্লাস কৰি দিম ঠিক আছে এটো ওপেন হৈ যাব দেখিছে মই এতিয়া ফাৰ্স্ট এইটো চেঞ্জ কৰিব লাগিব ঠিক আছে the place of entertainment zone বুলি যে আছে বাৰু এইটো কই লাগে থাকক মই অকল এইটো চেঞ্জ কৰি দিছো ঠিক আছে টাইটেলটো এটো দি দিছো আৰু এটো কপিৰাইট যোনটো আছে এটো মই মোৰ নামত দি দিছো ঠিক আছে এতিয়া মই এটো সেভ কৰি দিম সেভ কৰি দিয়াৰ লগালগ মই আপোনাক দেখাম এটো ওপেন কৰি ঠিক আছে এটা সক তৰা যোনটো কপিৰাইট আছিল এইটো মোৰ নামত ওলাইছে asami.in ত ওলা নাই ঠিক আছে এটো দেখিছে না সাজুৰাই ওলাইছে আৰু মই এতিয়া এইটো asami.in যোনটো আছে এইটো মই চেঞ্জ কৰিম ইমেজত যাম ইমেজত গৈ দেখিছে তিনটা ইমেজ আছে এই লোগো পিএনজি টো যে আছে এই লোগো পিএনজি টো মই ইয়াৰ পৰা অতৰাই দিম আৰু মোৰ যোনটো আছে ন লোগো এটা মোৰ ভাগৰ মই দেখাইছো ৰব মোৰ লোগো এটা আছে ইয়াতে আছে নেকি চাব লাগিব বাৰু মোৰ লগতো নহলে মই ইয়াৰ উইন্ডোজ 10 Pro যোনটো মোৰ অপাৰেটিং সিস্টেম হয় উইন্ডোজ 10 Pro এটো মই ইয়াতে দি দিম ঠিক আছে আৰু এটো ডিলিট কৰি দিও ডিলিট কৰি পেলাই এটো কপি কৰি লৈ তাতে পেস্ট কৰি দিম yes ঠিক আছে এতিয়া কি হ'ব যে মই ব্যাক কৰিম এতিয়া মই ইনডেক্সটো যদি ওপেন কৰো এটা চাওক phpcyber.net এইটোৱে ওলাইছে মোৰ ইমেজটো ওলা নাই সো মোৰ ইমেজটো ওলাবলৈ কাৰণে মই কোডিং কৰিব লাগিব অলপ নহলে css ফাইলত যাব লাগিব phpcyber যোনটো আছে ইয়াতে মই মোৰ যোনটো Windows 10 Pro মই PNG টো দিছো এটো মই হলাব লাগিব ঠিক আছে ইয়াতে চাব আপুনি সার্চ কৰি দিলাম মই এতিয়া PHP না নাই ওলা ইয়াতে PHP বুলি একো নাই তলত PHP বুলি একো নাই বুলি কৈছো ইয়াতে ঠিক আছে এতিয়া কি কৰিম এতিয়া যোনটো এটো আছে ন ইনডেক্স মই এটো তাতে তো ওপেন কৰি দিছো নোটপ্যাড প্লাস প্লাসত ইয়াতে চাব আপুনি php. এটো আছে নেকি মই সার্চ কৰি দিছো ৰব এটা ওলাইছে দেখিছে PHP মোবাইল ব্লা ব্লা GT ওলাইছে ঠিক আছে মানে এটা কি কি পাব হেতু তাতি মানে এড কৰি থৈ দিছে ঠিক আছে মই চাব পাৰে বহুত কিবা কিবি আছে এটো মেটা ট্যাগত ওলাইছে এইটো লোগো দেখিছে ন index phpcyber.net এটো মই এতিয়া ইয়াতে সাজুৰত লগাই দিম ঠিক আছে
এইটো ওলাই গৈছে হাইট টু 355 image logo.png একচুয়ালি এইটো ওলাই নাই কিয় এইটো মানে SLC পৰা এইটো দিয়া আছে মই এতিয়া ইমেজ লোগো আছে ন ইয়াৰ যোনটো ৰিনেম এইটো যোনটো আছে এইটো কপি কৰি ইয়াতে চাব ইয়াতে যোনটো আছে SRC বুলি এইটো আছে ন logo.png বুলি এইটো কাট কৰি সেইটো পেস্ট কৰি দিম ইয়াতে और पेस्ट हुआ नहीं चले लोगो बल्कि कॉपी करा न होल मैं तो सिंपल कर दिसु रबो एते किबा किबि लेखा আছে इमेज एक मिनिट याते কি দিয়া আছে চাই লও মই ৰবো logo.png no logo.png oh sorry png jo already ase sorry eta save hoy goise eta sabo je moi eto save kori diu save kori pele চাওক ইয়াতে উইন্ডোজ 10 Pro লোগোটো ওলাই গৈছে দেখিছে আপোনালোকে অলপ ওলাইছে ৰব মই ইয়াতে এটা কাম কৰো মূল ভাগৰ যোনখন আছে মোৰ চেনেলটো যোনটো লোগো হয় হেতু লোগো দি দিলে মানে আপোনালোকে ভালকে দেখিব ঠিক আছে ইয়াতে নাইকিয়া so ইয়াতে হ'ব এইটো মই ইয়াতে দি দিছো চাব পাৰে এইটো মোৰ ভাগৰ লোগোটো আছে মই অলপ এইটো এডিট কৰি লৈছো মোৰ ভাগৰ পিকাসাত ঠিক আছে ইয়াতে এইটো দি দিছো অলপ সাইজটো বঢ়াই দিম আচ্ছা ঠিক আছে বঢ়িয়া মই সেভ কৰি দিম এটা ক্লোজ কৰি দিছো এতিয়া মই এখন আপুনি চাব লব দুজনখন ইমেজ আছে logo.png এখন মই এতিয়া ডিলিট কৰি দিম ঠিক আছে আৰু ইয়াৰ কাট কৰি ইয়াতে পেস্ট কৰি দিম ঠিক আছে এতিয়া সাম মই এটো আহে কিনা আহে নে নাহে সাম ৰব নাই আহা ঠিক আছে আহা নাই ৰব হাইট টু 55 আছে এফালে logo.png তো ঠিকে আছে তো রিজলিউশন তো কিমান আছে চাই লও ৰব রিজলিউশন তো 13 518 to 98 এটা
এতিয়া উইন্ডোজ 10 Pro ওলাইছিলে কিন্তু ইয়াতে চাৰ্জাৰত দি দিলত ওলা নাই মানে এইটো অলপ ডাঙৰ হৈ গৈছে মেবি .png আছে নে নাই বাৰু এইটোৱে মেইন প্ৰবলেম jpg আছে এইটো কাৰণে ওলা নাই png ওকে এতিয়াতো ওলাই যাব এটা আপুনি এটো রান কৰিব Google Chrome চাওক এটো ওলাই গৈছে দেখিছে তেনেকৈ আপুনি ক্লোন কৰিব পাৰিব ঠিক আছে ইয়াৰ যোনবিলাক থাকিব ৱেবছাইটৰ ডিটেইলছ সব আপুনি নোটপ্যাড প্লাস নিজে ক্লোন কৰিব পাৰিব গতিকে আপুনি সফটওয়্যাৰ এটা যদি ইনষ্টল কৰি লয় তেতিয়া ধুনীয়াকৈ দুটা সফটওয়্যাৰ লাগিব দুটা ইনষ্টল কৰি ল'ব মই তলত ডেসক্ৰিপচনত লিংকটো দি দিম আৰু আপোনালোকে ক্লোন কৰি পেলাই নিজৰ ৱেবছাইট ক্ৰিয়েট কৰিব পাৰিব যিকোনো ৱেবছাইট ঠিক আছে সো আজি ভিডিওটো চোৱাৰ বাবে একেলগে বহুত বহুত ধন্যবাদ ভিডিওটো যদি ভাল লাগিলে লাইক কৰি দিব কমেন্টত জনাব আপোনাৰ কিবা অসুবিধা হলে মানে আৰু কেনেকুৱা ধৰণৰ ভিডিও লাগে মোক জনাব আৰু মোৰ লগতে ভিডিওটো আপুনি শেয়াৰ কৰি দিব as much as you can and at the last মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো টিপি দিব যাতে আহিবলগীয়া যোনবোৰ মই ভিডিও দিও তাৰ নটিফিকেশন আপোনালোকে সঠিকভাৱে সঠিক সময়ত পাই যায় আজিলৈ ভিডিওটো ইমানেই ধন্যবাদ